माजबादाव गिलु-बालु बारहुंखा बारदों। बारहुंखाया जोबोरैनो गोख्रैमोनदि बारहुंखाया गामिनि जुमलि राभा, रुपलि बसुमतारी, फिलिमन इस्लारि, आर्नेस्ट दैमारिनि न'-बां सिलिंखार खालामलांदों। नखरफोरा आथिखालाव थाग्रा खुलिनि आंखालाव भुगिनांदों। नखरफोरा दा गुबुन सुबुंफोरनि नखरफोराव आश्रय लागासिनो दङ। बिटिआरनि सिइएम प्रमद बर'नि वेस्ट डि राजु थाकाला अदालगुरि जिल्लानि माजबादनि जिंगाबिल सोलांजुलियाव बारहुंखाजों खहा जानाय ओनसोलफोराव नायगिदिंहैदों। बारहुंखाया 23 एप्रिलनि सानजौफुआव सोरांजुलि गामियाव गोबारैनो बारदोंमोन। 24 एप्रिल खालि बिटिआरनि गाहाय प्रमद बर'नि वेस्ट डि राजु थाकाला नखरफोराव खहा जानायखौ नायनो थाखाय जाथाय जानाय जायगासिम सौहैयो। बारहुंखायाव खहा जानांनाय नखरफोरनो 5,000 रां होनाय जायो। वेस्ट डिजों लोगोसे अदालगुरि जिल्ला इउपिपिएल दोलोनि नेहाथारि सबिन बसुमतारी, इउपिपिएलनि मावथि नब कुमार कलिता, उपेन्द्र कलिता, सुनील इक्का, मनोज बरुवा, जगपुर बिसिडिसिनि चेयारमेन प्रदीप बसुमतारीआबो बाहागो लादोंमोन। যোৱাকালি যেটো ধুমুহা আহিছে আমাৰ এই অঞ্চলত চৰাংজুলি আৰু থাইগেলগিৰি, এই ধুমুহাই আমাৰ এই অঞ্চলৰ 4টা ঘৰ নষ্ট কৰা বুলি আমাৰ দলৰ কৰ্মীয়ে খবৰ দিয়াত আমি আজি আহি উপস্থিত হলো আৰু আমি গোটেইকেইখন ঘৰ পৰিদৰ্শন কৰি সঁচাকৈ দুখ লগা অৱস্থা। বিৰাট দুখীয়া মানুহ, ঘৰ গোটেই কিছুমানৰ টিং উৰাই লৈ গৈছে, কিছুমানৰ ঘৰ ভাঙি দিছে, মানে একদম বেয়া অৱস্থা হৈছে গোটেইকেইখন ঘৰৰ। আৰু আমি পৰিদৰ্শন কৰিলোঁ, পৰিয়ালকেইটাক লগ পালোঁ আৰু পৰিয়ালকেইটাক লগ পাই পেলাই আমাৰ ফালৰ পৰা অলপ আৰ্থিক সহায় সহযোগ আগবঢ়াম বুলি কথা দিলোঁ আৰু লগতে চৰকাৰৰ ফালৰ পৰা যদি কিবা আনিব পাৰোঁ স্পেচিয়েলি তেওঁলোকক কৰাৰ আশ্বাস দিলোঁ। কিন্তু এইটো আমি অলপ সকাহ দিবৰ কাৰণেহে কৰিছোঁ। তেওঁলোকৰ যিখিনি ডেমেজ হ'ল সেই ডেমেজখিনি ঠিক কৰিবতো আমি নোৱাৰিম, কিন্তু তথাপিও আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ কৰিম বুলি তেওঁলোকক আমি কথা দিছোঁ। আৰু মানে প্ৰত্যেকজন ঘৰৰ আমি যি বুজি পালোঁ, প্ৰত্যেকজন ঘৰৰ মানুহৰে এতিয়ালৈকে একো ক'তো মানে হেৰি হোৱা নাই, আঘাত হোৱা নাই, কিন্তু ঘৰ পূৰা ডেমেজ হৈছে। গছ গছনি ভাঙি ঘৰৰ ওপৰত পৰিছে, টিং উৰি ক'ৰবাত গুচি গৈছে, তো কিছুমানৰ মানে বাটামে উৰাই লৈ গ'ল, কিছুমানৰ ঘৰে পূৰা ভাঙি গ'ল, পৰি গ'ল ঘৰে। চ' খুব দুখ লগা এটা অৱস্থা। এই অৱস্থাৰ পৰা তেওঁলোক যিমান সোনকালে ওলাই আহি পেলাই নৰ্মেল লাইফটো জীৱন যাপন কৰিব পাৰক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি এইখিনিয়ে কৰিব পাৰোঁ যাতে ভগৱানে তেওঁলোকক আৰু এই দুখটো সহ্য কৰিবলৈ শক্তি দিয়ক আৰু আগলৈ যাতে তেওঁলোকৰ জীৱন যাপন নৰ্মেল হওক বুলি আশা ৰাখিছোঁ। কি নামে তেওঁলোকৰ প্ৰথমজনী আছিলে মাইকী মানুহ, তেওঁৰ নাম জুমলি ৰাভা। তাৰপিছত ছেকেণ্ডজন আছিলে আমাৰ ৰূপল বসুমতাৰী, ফিলিমন ইছলাৰি, তাৰপিছত আছে আৰ্নেষ্ট दैमारी। এই 4জন ঘৰৰ মানুহ। তো 4জন ঘৰৰে মোটামুটি একেটাই অৱস্থা, চবৰে টিং উৰিছে, ঘৰ ভাঙিছে, মানে গোটেইকেইজনৰে বেয়া অৱস্থা হৈছে। এতিয়া মই আগতে মানে মিডিয়াক মানে ধন্যবাদ যাচিছোঁ আমাৰ ঘৰলৈ অহাৰ কাৰণে। মানে যোৱাকালি মানে বিদেশটো ধুমুহাই আমাৰ ঘৰ ভাঙি লৈ গ'ল। সেইকাৰণে মানে আজি আমাৰ প্ৰমোদ ছাৰৰ যিনি ৱেষ্ট ডি আৰু এখেতৰ লগৰবিলাক মানে আমাৰ ঘৰটো চাবলৈ আহিছে। এখেতৰ কাৰণে মই এখেতক ধন্যবাদ দিছোঁ। আৰু যি নেকি এখেতে মানে আমাক আৰ্থিক সাহাৰ্য দিবলৈ মানে বিচাৰিছে, এখেতক আমি ধন্যবাদ কৰিছোঁ। আৰু যেন ভৱিষ্যত চৰকাৰো আমাৰ ফালে চাই আমি দুখীয়াসকলৰ কাৰণে ঘৰ ভাঙিলে টিংপাত লগাবলৈ আমাৰ একো সুবিধা নাই। সেইকাৰণে যিটো মানে চৰকাৰে মানে আমাৰ যি নেকি ক্ষতি হৈছে যেন মানে ধন কৰি যেন তেতিয়াকৈ মই মোৰ কোৱাটো ইমানতে সামৰণি মাৰিছোঁ। মাজবাদনিफ्राय जतिन नाथनि रिपर्ट NBT लाइव।